কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসৰ উদ্যোগত আৰ্থিকভাৱে পিছপৰা আৰু মেধাৱী ছাত্ৰ ছাত্ৰীলৈ ছাজেশ্যন বিতৰণ। গোৱালপাৰা জিলাৰ কৃষ্ণাই যুৱ ছাত্ৰ কল্যাণ ন্যাসৰ উদ্যোগত আজি কৃষ্ণাই উচ্চতম মাধ্যমিক বিদ্যালয় সভাগৃহত অনুষ্ঠিত হয় ছাজেশ্যন বিতৰণ সভা। এই সভাত দশম শ্ৰেণীত পঢ়ি থকা আৰু মেধাৱী ছাত্ৰ ছাত্ৰীলৈ ছাজেশ্যন বিতৰণ কৰা হয়। এই উপলক্ষে ন্যাসৰ সভাপতি আনোৱাৰ হুছেইন সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অতিথি হিচাপে উপস্থিত থাকে হাবৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ মণ্টু কুমাৰ দাস, সামাজিক বনানীকৰণ গোৱালপাৰা ডিঅফঅ চেলিম ইউনিছ আৰু সামাজিক বনানীকৰণ গোৱালপাৰা ACF চেৰিফুল হুছেইন। ন্যাসৰ এই অনুষ্ঠানত কেইবাখনো চৰকাৰী বিদ্যালয়ৰ 150 ছাত্ৰ ছাত্ৰীৰ মাজত ছাজেশ্যন বিতৰণ কৰা হয়। লগতে গোৱালপাৰা সামাজিক বনানীকৰণ ফালৰ পৰা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীলৈ এজোপাকৈ গছ পুলি প্ৰদান কৰা হয়। ন্যাসৰ পৰিচালনা সঞ্চালক ছামনুৰ আলমৰ অধ্যৰা সভাখনত কৃষ্ণাই উচ্চতম মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰেহনা আজিজা ইয়াছমিন, সাংবাদিক ছৈয়দ ৰবিউল হক, শিক্ষক আব্দুল হাই আহমেদ, ফজিল হক, ছহিবুল ৰছুল আদিকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। ছাত্ৰ কল্যাণ ন্যাস গঠন হোৱাৰ দিনৰ পৰাই আমি বিভিন্ন কাৰ্যসূচী গঠন কৰি আছোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু যুৱকসকলৰ মংগলৰ কাৰণে যিখিনি কৰিবলগীয়া কাম, বিশেষকৈ ছাত্ৰ ছাত্ৰী এৱাৰনেছ ডেভেলপমেণ্ট কৰাৰ কাৰণে, তেওঁলোকৰ প্ৰশিক্ষণৰ কাৰণে, তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ কিতাপ আদি যোগান ধৰিবৰ কাৰণে আমি এই পাছে ব্যৱস্থা কৰি আহিছোঁ। আৰু এই ছাজেশ্যন আমি 3 বছৰলৈ 3 বছৰ হ'ল আৰু ভৱিষ্যতেও এই ধৰণৰ কাৰ্যসূচী চলি থাকিব। আমি এই বুলি নহয়, আমাৰ অন্যান্য আমাৰ যিটো কাৰ্যসূচী থাকে তাৰ ভিতৰত যুৱকসকলৰ কল্যাণৰ কাৰণে আমি কেৰিয়াৰ ডেভেলপমেণ্ট কাৰ্যসূচী, ছাত্ৰ ছাত্ৰীৰ কাৰণে এনেধৰণৰ ছাজেশ্যন বিতৰণ বা অন্যান্য ব্যৱস্থা, লগতে যিসকল ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে পিছপৰা তেওঁলোকক আৰ্থিক সাহাৰ্য, বানপানীৰ সময়ত আমি যিমান দূৰ সম্ভৱ আমি সাহাৰ্য আগবঢ়াই থাকোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী বা অন্যান্য ৰাইজৰ কিছু সংখ্যক মানুহ থাকে, তেওঁলোকৰ যেতিয়া শাৰীৰিকভাৱে অক্ষম লোকসকলকো আমি সাহাৰ্য কৰি থাকোঁ। আমাৰ যিখিনি আৰ্থিকভাৱে আমাৰ ফালৰ পৰা ফাণ্ডেজ বা আমাৰ যিটো পুঁজি, এই পুঁজি যিমান দূৰ সম্ভৱ আমি দি থাকোঁ। আৰু এইটো আমি ট্ৰাষ্টৰ ডিডৰ আণ্ডাৰত চলে, গতিকে আমি সেইটো আমি ষ্ট্ৰিক্টভাৱে পালন কৰাৰ ব্যৱস্থা কৰোঁ। আৰু আপোনালোকে জানিব যে যুৱ ছাত্ৰ কল্যাণ কৃষ্ণাৰ অগ্ৰগণী অনুষ্ঠান, এই অনুষ্ঠানে আজি বুলি নহয়, যোৱা দিনত যেনেধৰণে কৰি থকা হৈছিল আৰু ভৱিষ্যতেও একেধৰণে কাৰ্যসূচী আমি ৰূপায়ণ কৰি থাকিম। ছাত্ৰ ছাত্ৰীবিলাকসকলক কিমানটো ছাজেশ্যন আপোনালোকে এইবাৰ আমি টোটেল 160জন ছাত্ৰ ছাত্ৰী 5খন স্কুলক, আমাৰ কৃষ্ণাই অঞ্চলত 5খন স্কুলক দিয়া হ'ল। আৰু দেখা গৈছে আমি অৱশেষত আৰু কিছু সংখ্যক আমি বৃদ্ধি কৰিব লাগিব, কাৰণ ল'ৰা ছোৱালীৰ আগ্ৰহটো যথেষ্ট বেছি। আমি সেইখিনি ব্যৱস্থা কৰিম।